দনেশ্বৰ ডাঙৰীয়া পাগলৰ নিচিনা হেৰি কৰি আছে। হাগ্ৰামাটো দুটাটো হাৰিছে, যি হাগ্ৰামাই আজি BTCৰ মাকো ডু অৰ ডাই এটা উদ্দেশ্যেৰে এটা ভিজনেৰে BTCত গৰম সৃষ্টি কৰিব বিচাৰিছে। এই কথাটো জনসাধাৰণে পাই পেলাই আজি বেছি দুখ পাইছে। আকৌ হাগ্ৰামাই যোৱা 17 বছৰত হাগ্ৰামাৰ দিনৰ যিটো পৰিস্থিতি হৈছিলে, হাগ্ৰামাই আহিলে আকৌ তেনেকুৱা পৰিস্থিতি আহিব নেকি বুলি ভয়ত সকলো জাতি জনগোষ্ঠীয়ে এখেতক এৰি পেলাই মানে 100% এৰিবলৈ গৈ আছে আৰু UPPL দলক ছাপোৰ্ট কৰিবলৈ আহি আছে। মই ভাবোঁ হাগ্ৰামাই তেনেকুৱা 3 তাৰিখ 5 বছৰে দি আহিছে। মই নাজানো কোনটো মাহৰ 3 তাৰিখৰ কথা কৈছে। মই এটা কথা আপোনালোকক কৈছোঁ, 26 তাৰিখে 22 তাৰিখে ৰিজাল্ট ওলাব, 22 তাৰিখে ইলেকশ্যন হ'ব, 26ৰ ৰিজাল্ট হ'ব। 26ৰ ৰাতিয়ে হাগ্ৰামা ডাঙৰীয়াই প্ৰমোদ বড়ো ডাঙৰীয়াক ফোন কৰিব লাগিব আৰু সি ক্ষমা খুজিব লাগিব। যোৱা 17 বছৰে যি পাপ কৰিলে ইয়াৰ প্ৰায়শ্চিত্তৰ কাৰণে ক্ষমা খুজিব লাগিব। নিৰ্বাচন যিমান দিন ওচৰ চাপি আহিছে ইমান দিন আমাৰ UPPL দলৰ প্ৰতি আকৰ্ষণ বেছি হৈছে। সকলো জাতি জনগোষ্ঠীয়ে প্ৰমোদ বড়ো ডাঙৰীয়া, যাক আমি শান্তিৰ দূত আৰু সমন্বয়ৰ দূত বুলি আজি গণ্য কৰিছোঁ, আৰু এখেতক সকলো আমাৰ BTRৰ 26টা জাতি জনগোষ্ঠী আজি শান্তিৰ দূত সমন্বয় দূত হিচাপে একচেপ্ট কৰিছে। গতিকে BTRবাসীয়ে যি পৰিস্থিতিটো আগত সন্মুখীন হৈছিলে যে আমাৰ BTRবাসীয়ে নৰকৰ যন্ত্ৰণাৰ ভোগৰ পৰা যে প্ৰায়শ্চিত্ত পাইছে, এই কথাটো আজি উপলব্ধি কৰিবলৈ সক্ষম হৈছে। আৰু এই শান্তিময় BTR অঞ্চলত ফুলনিবাৰী যে আমি বনাবলৈ সক্ষম হৈছোঁ, মানৱ ফুলনিবাৰী, যি মানৱ ফুলনিবাৰীৰ সকলো জাতি জনগোষ্ঠীয়ে আজি এপা ফুল হিচাপে ফুলি থাকিবলৈ সক্ষম হৈছে। আপুনি চিন্তা কৰক, হাগ্ৰামাৰ দিনত অসমৰ পৰা পখিলা এটা আহিবলৈ ভয় কৰিছিল, পখিলাই ভয় কৰিছিল যেন হাগ্ৰামাৰ বিষ সহ্য কৰিব নোৱাৰি সেই পখিলা বোলে মৰি যাব, এনেকুৱা ভয়ত। আৰু ইভেন আপুনি চিন্তা কৰক, অসমৰ পৰা পৰুৱা এটাও আহিবলৈ ভয় কৰিছিল যেন হাগ্ৰামাৰ গছকত এই পৰুৱাবোৰে মৰিবলৈ নিবিচাৰে। আৰু সেই পৰিস্থিতিটো আমি সকলোৱে দেখি আহিছোঁ। আজি শান্তিময় পৰিস্থিতি আমি সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। সকলো জাতি জনগোষ্ঠীৰ দলে বলে ওলাই আহিছে। মোৰ এটা ভুল মানে খুব দুখ লাগিছে, সেই 2 দিনত প্ৰায় 1500টা ফেমিলি জইনিং হ'বলগীয়া আছে। মই মানে জইনিং কৰাই শেষ কৰিব পাৰিম নে নোৱাৰিম, মোৰ টেনশ্যন এটা বাজাৰ দিছে। বহুত আশাবাদী, আৰু সেই আশাৰ ফলটো আজি মই পাবলৈ সক্ষম হ'বলৈ গৈ আছোঁ। আমাৰ হাইকমাণ্ডে মোৰ ওপৰত যেনেকৈ বিশ্বাস কৰি পেলাই মই সেই বিশ্বাসৰ ফলটো পাৰ্টিক দিবলৈ সক্ষম হ'বলৈ গৈ আছোঁ, সেইটোৰ কাৰণে মই বহুত সুখী। পাৰ্টিত থাকি চৰকাৰ গঠন কৰিব পৰা নোৱাৰা সেইটো ডাঙৰ কথা নহয়, পাৰ্টিৰ হৈ কাম কৰিব পৰাটোহে আচল কথা, যিটো আজি মই কৰিবলৈ সক্ষম হৈছোঁ বুলি অনুভৱ কৰিছোঁ। দুটাটো সমষ্টিৰ 11 নং বাওকুংগ্ৰী আৰু 16 নং নিচিমা কনষ্টিটুৱেঞ্চিটো আমি জিকিবলৈ গৈ আছোঁ। আমাৰ 11 নং বাওকুংগ্ৰীত বৰ্তমানলৈকে 10,000 ফেমিলি আমাৰ লগত জড়িত হৈ আছে, আৰু 16 নং নিচিমা সমষ্টিত আমি 10,500টা ফেমিলি আমাৰ লগত সম্পৰ্ক ৰাখিছে আৰু UPPL দলত যোগদান হৈছে। সেই ফালৰ পৰা চালে 50,000 ভোটাৰ্ছ থকা আমাৰ হেৰিত 11 নং বাওকুংগ্ৰীত যদি মই 10,000কেই পায়, 10,000 ফেমিলিৰ যদি মোৰ লগত যোগ হৈ আছে, তেতিয়া আপুনি 3 লগত মাল্টিপ্লাই কৰিলে এইটো 30,000 আহি যায়। গতিকে ইয়াত শংকাৰ কথা আহিব নোৱাৰে। দনেশ্বৰ ডাঙৰীয়া পাগলৰ নিচিনা হেৰি কৰি আছে। হাগ্ৰামাটো দুটাটো হাৰিছে, যি হাগ্ৰামাই আজি BTCৰ মাকো ডু অৰ ডাই এটা উদ্দেশ্যেৰে এটা ভিজনেৰে BTCত গৰম সৃষ্টি কৰিব বিচাৰিছে। এই কথাটো জনসাধাৰণে পাই পেলাই আজি বেছি দুখ পাইছে। আকৌ হাগ্ৰামাই যোৱা 17 বছৰত হাগ্ৰামাৰ দিনৰ যিটো পৰিস্থিতি হৈছিলে, হাগ্ৰামাই আহিলে আকৌ তেনেকুৱা পৰিস্থিতি আহিব নেকি বুলি ভয়ত সকলো জাতি জনগোষ্ঠীয়ে এখেতক এৰি পেলাই মানে 100% এৰিবলৈ গৈ আছে আৰু UPPL দলক ছাপোৰ্ট কৰিবলৈ আহি আছে। মই ভাবোঁ হাগ্ৰামাই তেনেকুৱা 3 তাৰিখ 5 বছৰে দি আহিছে। মই নাজানো কোনটো মাহৰ 3 তাৰিখৰ কথা কৈছে। মই এটা কথা আপোনালোকক কৈছোঁ, 22 তাৰিখে ৰিজাল্ট ওলাব, 22 তাৰিখে ইলেকশ্যন হ'ব, 26ৰ ৰিজাল্ট হ'ব। 26ৰ ৰাতিয়ে হাগ্ৰামা ডাঙৰীয়াই প্ৰমোদ বড়ো ডাঙৰীয়াক ফোন কৰিব লাগিব
আৰু সি ক্ষমা খুজিব লাগিব যোৱা 17 বছৰে যি পাপ কৰিলে ইয়াৰ প্ৰায়শ্চিত্তৰ কাৰণে ক্ষমা খুজিব লাগিব ঠিক আছে ধন্যবাদ